Hello everyone, welcome to Moshumi's Kitchen. আজি মই বনাবলৈ ওলাইছোঁ মাছৰ জোল অমৰা দি। এই মাছৰ জোল যে ইমানেই বেছি টেষ্টি হয়, আপোনালোকে এবাৰ বনাই চাবচোন। প্ৰথমতে মাছ কেইটুকুৰা একদম ৰঙাকৈ এনেকুৱাকৈ ভাজি ল'ম আৰু এইফালে মই অমৰা কেইটা বইল কৰি ল'ম। প্ৰেছাৰ কুকাৰত অলপ পানী দি পেলাই এটা হুইচেল দি পেলাই সিজাই লৈছিলোঁ। অলপ পানী দিছিলোঁ আৰু এনেকুৱাকৈ হাতেৰে খচি ল'ম। চাওক এনেকুৱাকৈ খচি ল'ম। লৈ পেলাই খালি গুটিকেইটা পেলাই নিদিওঁ। গুটিকেইটাও পিছত খাবলৈ খুব ভাল হয়। এতিয়া মাছ ভজা সেই তেলতে দিলোঁ কেইটামান মেথি গুটি। এয়া মেথি ৰংটো সলনি হ'ল। এতিয়া দিম নহৰু 1 চামুচ। এতিয়া নহৰু আৰু মেথি ধুনীয়াকৈ ভাজি সৰু চামুচেৰে 1 চামুচ হালধি মিলাই দিম। এয়া হালধি মিলাই পেলাই এতিয়া এই অমৰা যে এনেকৈ খচি ৰাখিছিলোঁ হাতেৰে, সেয়া পানীখিনি মিলাই দিম। এয়া চাওক এনেকুৱাকৈ এয়া মিলাই দিলোঁ আৰু অমৰা গুটিকেইটাও মিলাই দিম। এতিয়া এই জোলটো বনাবলৈ ইমানেই সহজ, বহুত জল্দি সোনকালে বনি যায়, কিন্তু আপোনাৰ খাবলৈ বহুত টেষ্টি হয়। এতিয়া জোখমতে নিমখ দি দিলোঁ আৰু এই মাছ কেইটুকুৰা দি পেলাই এতিয়া 10 মিনিট সিজাম। গুটিকেইটাও দি দিলোঁ। এতিয়া এয়া ঢাকি পেলাই 10 মিনিট ধুনীয়াকৈ সিজাই পেলাই এয়া চাওক মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। শেষত মিলাম খালি ধনিয়া পাত মিহি মিহিকৈ কাটি এয়া মিলাই দিলোঁ। এয়া মোৰ মাছৰ জোল, অমৰা আৰু মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত খাবহে লাগে আৰু। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।